কৃষ্ণ বাবু মস্ত আপোনালোকে চাইছে কেপি গোলাঘাট আছে আমাৰ এটা সৰু চেনেল আজি ব্লগটো অলপ বেলেগ ধৰণৰ বনাম তো ব্লগটো হৈ গৈছে আমাৰ বাগানৰ মানুহখিনি যিমান কষ্ট কৰে তো সেই কষ্ট বিনিময়ত আপোনালোক বিনিময় আমাৰ শ্ৰমিকেহে হাজিৰা নাপায় তো কাৰণ কি তো তেখেতসকলৰ লগত অলপ কথা পাতিম ইমান কষ্ট কৰে তো সেই বিনিময়টো কিয় নাপায় মালিক মহোদয় আপোনালোকক অনুৰোধ কৰিছোঁ আমাৰ বাগানৰ মানুহখিনি যিমান কষ্ট কৰে সেই বিনিময়টো দিবলৈ চেষ্টা কৰক ৩০০ টকা হাজিৰা ৩৫০ টকাৰ হাজিৰালৈ যিমান প্ৰতিবাদ চলি আছে আপোনালোকে ৩০০ টকা আজিলৈকে কৰা নাই তো অনুগ্ৰহ কৰোঁ আপোনালোকে ৩৫০ টকা হাজিৰা আমাৰ বৃদ্ধি কৰক আমাৰ বাগানৰ মানুহখিনি যিমান কষ্ট কৰে কলম ছিজনত কলম কাটে পাতৰ ছিজনত পাত টুকে আৰু দৰৱ মাৰে ইমান ডাঙৰ মেচিন লৈ তো সিমান ডাঙৰ মেচিন লৈ যিমান কষ্ট কৰে দেহটো যিমান ত্যাগ মানে দিব পাৰে আপোনালোকে কিমান কষ্ট কৰে অলপ ভাবি চাব পাৰেনে তো 167 এদিনৰ হাজিৰা এই হাজিৰা এতিয়া আলু পিঁয়াজৰ দাম কিমান বাঢ়ি গৈছে চাউলৰ দাম কিমান বাঢ়ি গৈছে তো ইমান হাজিৰা ইমান কম হাজিৰা ল'ৰা ছোৱালীক পঢ়াব লাগে ঘৰত খোৱা বোৱাৰ কথা আছে ইমান সমস্যাখিনি সমাধা কৰিব নোৱাৰে আমাৰ মিস্ত্ৰী হাজিৰাই 500 600 700 হৈ গৈছে তো আমাৰ যোগালী হাজিৰা হৈছে আপোনাৰ 300 টকা আমাৰ বাগানৰ মানুহ কিমান হাজিৰা পাইছে 167ত এদিনৰ হাজিৰাত যিমান হ'ব লাগে মানে ইমান কম হাজিৰাত তো সেই হাজিৰা আমাৰ মানুহখিনি চলিবলৈ অসুবিধা হয় আৰু পাতৰ ছিজনত যিটো পাত ছিঙে তো পাতৰ সেই পাতটো সিহঁতে আমাৰ বাগানৰ মানুহ খাবলৈ নাপায় ডাইৰেক্ট 3 নম্বৰ পাতটো খাবলৈ পায় তো এই পাতখিনি যাতে ভাল চাহপাত দিয়ক খাবলৈ ভাল হওক মজবুত থাকক ভাল শক্তি হওক তেতিয়া আমাৰ বাগানখন যাতে উন্নত হ'ব তেতিয়া আমাৰ মানুহখিনি ভাল থাকিলেহে উন্নত হ'ব মানে কাম কৰিব পাৰিব বেলেগ মানুহটো কাম কৰিব নোৱাৰে তো আমাৰ বাগানৰ মানুহখিনিয়ে সেইখিনি কাম কৰিব পাৰে ইমান ত্যাগ কৰিব পাৰে ইমান শ্ৰমিক কৰিব পাৰে শ্ৰম কৰিব পাৰে তো আমাৰ মানুহখিনিয়ে হ'ল লেবাৰ তো সেই মানুহখিনি অলপ শক্তি দিয়ক মানে খাবলৈ ভাল দিয়ক আৰু পৰিশ্ৰম কৰি যথেষ্ট পৰিশ্ৰম কৰিব পাৰে আপোনালোকে এই অলপ বিনিময় অকণমান চেষ্টা কৰক চাবলৈ আৰু হাজিৰাটো বৃদ্ধি কৰক আৰু খোৱা বোৱা ব্যৱস্থা অলপ ভাল কৰক আৰু এতিয়া যাম আমি যিটো বাগানৰ কলম কটা চৰ্দাৰ বা বাগানৰ মানুহখিনি আছে তেখেতসকলত অলপ কথা পাতিম কিনো কি অসুবিধা পাইছে আৰু তেখেতসকলক অলপ বুজিবলৈ চেষ্টা কৰিম তো বলক ভিডিঅ'টো আৰম্ভ লৰামদাৰ লগত অলপ কথা পাতোঁ লৰামদা এই আমাৰ এতিয়া কি গছ কাটি থোৱা হৈছে এইটো আমাৰ এলপি কটা হৈছে হয় কাৰণ এইটো কলম হ'ল এলপি আৰু এইটো আমাৰ মানে কি এই তোমাৰ 24 ইঞ্চিত কটা হৈছে 24 ইঞ্চি মানে কলম কিমান বিভাগৰ আছে মানে কেইটা হেৰিত আছে মানে কলম বিভাগৰ আছে পুলিটো ৰোৱাৰ পিছত আৰু আমাৰ মানে কি এনেই চেণ্টাৰ আউট কৰে তাৰপৰা 6 ইঞ্চি মানত কাটি দিয়ে তাৰপিছত তোমাৰ 6 ইঞ্চি কটাৰ পিছত আমাৰ 14 ইঞ্চিত কাটে এবাৰ 14 ইঞ্চি কটাৰ পিছত আমাৰ মানে 16 ইঞ্চিত কাটে তাৰপিছত আকৌ এবাৰ 18 ইঞ্চিত কাটে তাৰপিছত এনেকৈ তাৰপিছত আহি আকৌ 20 ইঞ্চিত কাটে তো এইখিনি কাটিলে মানে গছটো মিচিয়ৰ হয় আৰু তেতিয়া আৰু মানে তাৰ ওপৰত আকৌ আহি যায় আমাৰ মানে কি মানে এলপি আহি যায় প্ৰথমতে এলপি আহি যায় তাৰপিছত আকৌ মানে কি ডিএছ আহি যায় তাৰপিছত ডিএছ তাৰপিছত কিমান চাইজ এইটো ডিএছটো হ'ল মানে কি আমাৰ যিটো মানে কি ওপৰৰ পৰা আহি যিটো আমাৰ কাউৰী ঠেং বুলি কয় কাউৰী এলপি পৰা 8 ইঞ্চি ওপৰত হ'ব 8 ইঞ্চি ওপৰত এলপি পৰা 8 ইঞ্চি আমাৰ কেহুৰামদাৰ লগত কথা পাতোঁ কেহুৰাম কৰ্মৰ বিষয়ে অলপ জনাব কেনেকৈ বিষয়খিনি কি জনাম তাৰপিছত বাকীখিনি কৈ আছিলে প্ৰথমতেতো এলপিটো জনালে এইজনে এলপিটো আপোনাৰ 15 ইঞ্চিৰ ওপৰত ধৰক এলপি আছিলে ধৰক এলপি দিলেই তাৰপিছত এতিয়া ডি এছ এম এছৰ ভিতৰত আহিলে ডি এছ এম এছ এইটো কিমান ওপৰত কাটে ডি এছ এম এছৰ কিমান হয় 20-25 ওপৰত যাব লাগিব তেতিয়া আৰু ডি এছ এম এছৰ হেৰিটো হ'ব এতিয়া আমাৰ এলপিটো আহিছে 14ত আহিব 14ৰ পৰা 16ত যাব 18ত যাব 18ৰ পৰা এইপিনে ডি এছ এম এছত আহি যাব ডি এছ আহিব প্ৰথমতে তাৰপিছত আহিব এম এছ তাৰপিছত আহিব এলছ আপোনাৰ এল পিৰ পিছত আহি যায় আমাৰ বিশেষকৈ এলছটো আহি যায় এলছৰ পাছত আহে ডি এছৰ পাছত তাৰপিছত আহিব এম এছ তাৰপিছত নেক্সট আকৌ এল পি আহিব মাইকী মানুহ হওক মতা মানুহ হওক সকলোৰে নিৰিখবোৰ বহুত বেছি হৈ গৈছে তো কিমান বাঢ়িছে বা কি বাঢ়িছে সম্পূৰ্ণ কথা পাতিম আমাৰ লৰামদাৰ লগত এতিয়া আৰু আমাৰ বাগানৰ কিখিনি সমস্যা হৈ যায় যিখিনি মানুহ এতিয়া ধৰি লওক আমাৰ নিৰিখবোৰ বাঢ়িছে লগতে বাঢ়ি যায় যিখিনি এটা চফা চিকুণ কৰে তাৰো বেছিকৈ চিকুণাব লাগে হাজিৰাবোৰো বৃদ্ধি নহয় হাজিৰাবোৰ হৈ গৈছে 167 তো 167ত হাজিৰা যিমান হয় তো আমাৰ কামবোৰ নহয় সেনেধৰণৰ পাৰ্থক্যখিনি আমি যদি চালি জাৰি চাওঁ তেতিয়া আমাৰ কামবোৰ নহয় তো মালিক মহোদয় আপোনালোকক সিমানেই অনুৰোধ কৰিছোঁ আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ বাগানৰ টি গাৰ্ডেনৰ
সমস্যাখিনি আপোনালোকে বুজক সকলো সমস্যা বহুত সমস্যা আছে আপোনালোকৰ 167 দিলক হাজিৰা দিলে আমাৰ মানুহখিনি সমস্যাখিনি সমাধান হৈ নাযায় আপোনালোকে 2000 3000 চৰকাৰ আপোনালোকে পইচা দি থাকিলে আমাৰ সমস্যাখিনি সমাধান হৈ যায় চৰকাৰ মহোদয় আপোনালোকক সিমানকৈ বিনম্ৰ জনাইছোঁ আপোনালোকে পইচা দি থাকিলে আমাৰ সমস্যাখিনি সমাধান হৈ নাযায় আপোনালোকে আমাৰ মাটিৰ পটাখিনি সমস্যা সমাধান কৰক যেতিয়া আমি PRC আনি ওলাবলৈ যাওঁ আমাৰ ল'ৰা ছোৱালীখিনি যেতিয়া PRC আনিবলৈ যায় তেতিয়া সেই সমস্যাখিনি অন্তৰ্ভুক্ত হয় আৰু লগতে কি হয় কেতিয়াবা আমি লোনৰ কাৰণে যদি আমাৰ বাগানৰ মানুহখিনি যায় সেই লোনৰ ওপৰত যেতিয়া এপ্লাই কৰোঁ মাটি আকৌ লাগে মাটিৰ পটা লাগে আমাৰ মাটি নালাগে তো মাটি থাকিলে আমি পটা থাকিলে মাটি দিব পাৰিম ন তো সেইখিনি সমস্যা আমাৰ বহুত সন্মুখীন হ'বলগীয়া হয় আৰু বহুতো সমস্যাখিনি সন্মুখীন হয়ও তেনেধৰণে আমি চলি আছোঁ 167 এদিনৰ হাজিৰা একো নহয় আপোনালোকে গাড়ী में बैठ के कुछ नहीं होगा यार आप लोग कलम तो आइए यहाँ देखिए कितना परिश्रम करता है हमारे आदमी तो एक बार वहाँ पर ऐसी रूम पे बैठकर कुछ फायदा नहीं होगा एक बार यहाँ पर आकर भाल से ठीक तरह से देखिए ऊपर पर देख के नहीं फायदा होगा भीतर जाके घुस कर देखना पड़ेगा आप लोगों को यहाँ क्या क्या गुल खिला रहा है तो एक बार आकर जरूर देखिए অকমান বিষয় কওক আৰু কলম এইটো LP কিমান কাটিব লাগে মাইকী মানুহ বৰ মতা মানুহ হওক আগতে মানে কি কলমটো এতিয়া আগতে কথা হ'ল কি দিনেতো মানে কি এই মানুহবিলাকৰ বা প্ৰত্যেক বাগানতে মানে কি দিনেতো আৰু একেই হৈ থকা নাই আগতে কি নিৰিখ আছিলে আগৰ মানুহখিনি কি কৰিছিলে কিন্তু আমাৰ পৰ্যায়ত এতিয়া আমি পাইছোঁ যে এতিয়া LP আমাৰ যিটো এই 20 22 24ত যদি কাটিবলগীয়া হয় এইবোৰ আমাৰ 220 গছকে কাটে 220কে কাটিব লাগে LP লগতে বাছিও যাব লাগে নেকি বাছি যাব লাগে আৰু দ্বিতীয়তে এনেই ধৰক চিলিং যদি কৰিবলগীয়া হয় এইবিলাক আমাৰ মানে কি 24 নল দিয়ে 24 নল কৰোঁ আৰু ড্ৰেইন যদি মানে আমাৰ মানে মাইকী মানুহবিলাকে হেৰি ড্ৰেইন খন্দাটো নোৱাৰে মাইকী মানুহটো নোৱাৰে মতা মানুহে কৰিব লাগিব তো মতাবিলাকে কৰে মতাবিলাক ড্ৰেইন খান্দিলে মানে কি ধৰা মানে কি দটো 1 ফুট হ'লে এনেই দীঘলটো 9 নল যাব লাগে তো সেই তেনে অনুপাতে আমাৰ বাগানৰ নিৰিখবিলাক চলি আছে আৰু দ্বিতীয়তে গতিকে প্ৰত্যেক কামটোত প্ৰত্যেক নিৰিখ আছে কাৰণ MS-ৰ কিমান কাটিব লাগে DS-ৰ কিমান কাটিব লাগে আৰু এতিয়া আমাৰ MS-ৰ কাটিবলৈ হ'লে আমাৰ মানে কি 500 নিৰিখ আছে 500 নিৰিখ আৰু বাছিব লাগে নেকি বাছিব নালাগে আৰু DS-ৰ কাটিবলগীয়া হ'লে আমাৰ মানে কি 450 নিৰিখ আছে আৰু সেইটো 450 নিৰিখত যদি আমি কটাই দিওঁ এজনক তাৰপৰা দ্বিতীয়জনক সেই 450 আকৌ বচাই দিওঁ মানে মহিলাবিলাকক কিমান বাছিব লাগে যদি বাছিবলগীয়া হয় কিমান বাছিবলগীয়া হ'লে এতিয়া সদ্যহতে আমাৰ 450 বাছি আছে সেইটো কথা হাজিৰা তেতিয়া হয় হাজিৰাটো কিমান আপোনাৰ বাগানৰ হাজিৰাটো 100 এই 67 টকা তাকে অকণমান খেলি মেলি হৈছে বাৰু একো নাই তাৰপিছত আমাৰ এই ৰেচন পাতিখিনি আমি ঠিকদৰে পাওঁনে ধৰি লওক যেনে সুবিধাখিনি পাওঁনে সময়মতে পাওঁনে ৰেচন পাতিখিনি আমিতো সময়মতে পাইছোঁ আৰু কথা হ'ল কি এই মাজতে মানে আটাটোৰ প্ৰব্লেমৰ কাৰণে আটাটো অলপ ষ্টপ হৈ গৈছে অকল চাউলটোৱে দিয়ে এইটো থাকে বাৰু কেতিয়াবা কম বেছি হ'ব তথাপিও সমস্যাখিনি অলপ চাব লাগে চৰকাৰেও চাব লাগে বা মালিক মহোদয় যিখিনি ওপৰত বহি আছে চকীটো বহি থাকিলে সিহঁতৰ সমস্যাখিনি সমাধান হৈ আমাৰ হৈ নাযায় তো সিহঁতে সেইখিনি সমস্যাখিনি অলপ চাব লাগিব চব ওপৰত চালে যিকোনো সমস্যা ওপৰত আহি যায় বা যোনদিনা সিহঁতে আহে সেইদিনাখনে গোটেই চাফ চিকুণ হয় নাই ৰাস্তা পদূলি সেইখিনি চাফ চিকুণ হৈ যায় ভিতৰ চিতৰ একো নহয় যেতিয়া সিহঁতে আহে तो तेनका हो থাকিলে आमार समस्याखिनि तो समय हो ना अलग भीतर लोग समस्याखिनि हवा बोले तो मालिक महोदय आप लोगों को ये बात कहना चाहता हूँ कि वो आप लोग जो ऊपर में जब भी आते हैं ना तो भी हम लोगों का जो कर्तव्य होता है ना वो क्या करता है जब भी आप लोग आते हैं तभी वहाँ साफ चिकन होता है बाद में नहीं होता है बाद में वो ठीक तरह और ढक जाता है तो ये बात आप ठीक तरह से समझिए और जानिए कि हम लोगों का बहुत तकलीफ है हम लोगों का बागान का श्रमिक का बहुत तकलीफ है एक बार देख कर तो चलिए तो बाद में आप लोगों को पता चलेगा तो ये আছে আমাৰ কলম কটা আমাৰ লৰামদা শিকাই আছে কেনেধৰণে কাটে আৰু যদি কাৰোবাৰ খেলি মেলি হৈ যায় অকণ মিলাই মিলাই দিয়ে লগতে আছে আমাৰ কেহুৰামদা লাগি আছে হাজিৰা কৰিতো নহয়ে তো আমাৰ লগত এজন মানে হেল্পাৰ আহিবলগীয়া হয় হাজিৰা দেখিছে এই কলম কাটি আছে মজা ভিউ আমাৰ বাইদেউ এয়া নবৌ এই আমাৰ বাইদেউ কলম কাটিছে লগত হেল্পাৰ আহিছে না বাইদেউ নাই অকলে 220 এলপি এই কাৰ লগত আহিছ
মা লগত না দাদাৰ লগত না ভাইটিৰ লগত কাৰ লগত ঐ এয়া সুধি আছে আমাৰ মণ্ডল বাইদেউ মনমতী মণ্ডল মজা ভিউ মজা 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 লাগিছে না চাই থাকক এই আমাৰ প্ৰাঞ্জল ভাই লাগি আছে মাক সহায় কৰিবলৈ আহিছে প্ৰাঞ্জল ভাই কি খবৰ মাক সহায় কৰিবলৈ না ঠিক আছে বাইদেউ কিবা ক'ব আপোনালোকৰ ফালৰ পৰা নাই নাই না নকওঁ মজা ভিউ লাগিছে তোক ড্ৰোনখন থকা হ'লেতো আৰু ভাল লাগিলেহেঁতেন বৰ্তমান ড্ৰোনখন নাই যাতে চেষ্টা কৰিছোঁ কিনিব পৰা সুবিধা কৰিম বুলি এতিয়া বৰ্তমান ড্ৰোনখন নাই ওপৰৰ পৰা একদম ধুনীয়া লাগিলেহেঁতেন বাগানৰ দৃশ্য কৰি দিছোঁ চক তোৰ লগত আছে আমাৰ নৱ তো নৱৰ লগত অলপ কথা পাতোঁ নৱ আমাৰ হাজিৰা বিষয়ে কওক আমাৰ চৰকাৰে যাতে সেই বিষয়খিনি যাতে চালি জাৰি চাই আমাৰ হাজিৰা বৃদ্ধি কৰি আমাৰ নিৰিখবোৰ যাতে অলপ কমায় তাৰ কিবা বিষয়ে ক'ব নেকি ভিডিঅ'ৰ জৰিয়তে চৰকাৰক এতিয়া আমি এইবিলাকে মানে কি গছ যিমান আমাক কটাই হয় তাৰ ওপৰত যদি আমাক যদি হাজিৰাখিনি বঢ়ায় তেতিয়া আমাৰ কিবা এটা ভাল হ'লহেঁতেন আৰু এইটো নিৰিখ যিটো আমাৰ কমালে ভাল হ'লহেঁতেন আমাৰ কষ্ট যিমান কিন্তু তাৰ হাজাৰটো লৈ পেলাই মানে কামটো নিমিলে মানে ধৰি লওক এনেখিনি সমস্যা বহুত আমাৰ সন্মুখীন হ'ল কিছুমানৰ আপোনালোকে ৰাতিপুৱা কেইটা বজাত আহে আমি এনেই ৰাতিপুৱা 7টা বজাত 7টা বজাতে আহিবলগীয়া হয় নে 7টা 7:30 8টা এনেকুৱা ভিতৰত আহিবলগীয়া হয় নহ'লে দেৰি হ'লে কেতিয়াবা পাতৰ ছিজন হ'লেতো ঘূৰাই দিয়ে যদি আমাক পাতৰ ছিজনত আমাক একদম 8টা 7:30 সোমাই যাবলৈ দিয়ে আৰু কলম ছিজনত আমি কেতিয়াবা ঠাণ্ডা বুলি আৰু অকণমান 8:30টা বাজে আৰু তাতকৈ বেছি নহয় আৰু আমি নিজৰ ল'ৰা ছোৱালীখিনি যিমান হাজিৰা দিয়ে আপোনাৰ মানে দিগদাৰ নহয় নে ল'ৰা ছোৱালী পঢ়াবলৈ অসুবিধা নহয় নে হয় না বহুত অসুবিধা হয় যিমান হাজিৰা মানে ল'ৰা ছোৱালীখিনি সিমানখিনি সমস্যাখিনি সমাধান কৰিব নোৱাৰে আপোনালোকে তেনেখিনি বহুতো সমস্যা হয় আৰু ধৰি লওক আমাৰ যেতিয়া PRC ওলাব হয় কাষ্ট ওলাবলৈ হয় কিবা ধৰি লোন এখন এপ্লাই কৰিবলগীয়া হয় তেতিয়া আমাৰ কি অসুবিধা হয় বাৰু কিবা মাটি চাটি খাজনা বিষয়ে সোধেনে খাজনা ৰচিদ লাগে তাৰপৰা আমাৰ হেৰি খাজনা ৰচিদ উলিয়াব কোনকাত দৰকাৰ হয় খাজনা ৰচিদটো উলিয়াবলগীয়া দৰকাৰ খাজনা মানে লাগে মানে মাটি পাত পতা লাগিব তেতিয়া আমি PRC উলিয়াবলগীয়া হয় বা লোনৰ এপ্লাই কৰিবলগীয়া আৰু এনেকুৱা ধৰণে বহুতখিনি দৰকাৰ হ'লে মাটিৰ খাজনাটোৱে বিচাৰে তো আমাৰ সেই সমস্যাখিনি চৰকাৰ যাতে সোনকালে সমাধান কৰিব লাগে হ'ব নালাগে তো আমাৰ যেনেধৰণে আমাক ৰাখিছে বা খোৱা সুবিধাখিনি দিছে তো আমাৰ সেইখিনিও সমস্যাখিনি যাতে চৰকাৰে আমাক সুবিধা কৰি দিব লাগে অঁ ঠিক আছে সেইখিনিৰ পৰা বঞ্চিত হ'ব নালাগে তো এইখিনিয়ে আছিল তো আমাৰ সমস্যাখিনি বহুত আছে তো আপোনালোকে চালি জাৰি চাই আমাৰ কৰ্তৃপক্ষই যদি আমাৰ সমস্যাখিনি চালি জাৰি চাই আমাৰ এই সমস্যাখিনি সমাধান কৰক ৰাতিপুৱা কিছুমানৰ সৰু ল'ৰা ছোৱালী থাকিলে গাখীৰ নোখোৱাই থাকি যায় কিছুমানে বুঢ়ী মানুহ মানে ধৰক ভাত দিবলৈ থাকিয়ে যায় মাকক বোৱাৰীখিনি মাকক ভাত দিবলৈ থাকে বা দেউতাকক ভাত দিব থাকি যায় তেনেকুৱা খালিকৈ ভোকত নিজে পেট বান্ধি আহিবলগীয়া হয় গামোচা বান্ধি আহিবলগীয়া এনেকুৱাখিনি সমস্যাখিনি বহুত আমাৰ কঠোৰ পৰিশ্ৰম কৰে আমাৰ শ্ৰমিকে তো এই সমস্যাখিনি আপোনালোকে এবাৰ চাওক ভাবি চিন্তি অলপ চাওক আপোনালোকে আমাৰ ইমানেই অৱগত কৰিছে আমি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে এইটোৱে ক'ব বিচাৰিছে আমাৰ শ্ৰমিকে বহুতখিনি অসুবিধা পায় সেই অসুবিধাখিনি যাতে ইমান নাপাওক আপোনালোকে এই হাজিৰা যিমান হয় 167ত যিটো হাজিৰা এতিয়া আলুৰ কিমান দাম বাঢ়ি গৈছিলে 50 টকা 60 টকা বাঢ়ি গৈছিলে এতিয়া বাৰু নতুন আলু ওলাইছে অলপ কমিছে তো তেনেকুৱাখিনি দালিৰ দাম বস্তুৰ দাম যিমান বাঢ়িছে আমাৰ মানে মূল্য বৃদ্ধি আমাৰ যিমান মানে যি ধৰি লওক আগৰ 1 টকা দি যিমানখিনি আলু পাইছিলোঁ বা চাউল পাইছিলোঁ আমি চানা পাইছিলোঁ তো সেই এতিয়া আমি সিমান নাপাওঁ তো এনেকুৱাখিনি সমস্যাখিনি বহুত এতিয়া বস্তুৰ দাম বাঢ়ি গৈছে আমাৰ দৰমহাখিনি বাঢ়ি যোৱা নাই আপোনালোকক এয়াই অনুৰোধ যে আপোনাৰ এই সমস্যাখিনি সমাধান কৰক আমাৰ বিনম্ৰ অনুৰোধ থাকিল চৰকাৰ মহোদয় আপোনালোকে যাতে ঘৰত আপোনালোকে AC ৰুমত বহি বা আপোনালোকে আমাৰ বাগানৰ টি গাৰ্ডেনৰ অকল পইচা দি বিলাই থাকিলে আমাৰখিনি সমস্যাখিনি সমাধান হৈ নাযায় আপোনালোকে অলপ চালি জাৰি চাওক আমাৰ এই সমস্যাখিনি সমাধান কৰক তো ধন্যবাদ থাকিল এয়া আছিল ভিডিঅ'টো যদি ভাল লাগে প্লিজ এটা লাইক এটা দিব আৰু কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম যি নহওক সকলোৱে শ্বেয়াৰ কৰক আৰু আমাৰ টি গাৰ্ডেনৰ সমস্যাখিনি সমাধান হওক সেই ক্ষেত্ৰত আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব